যেনক তাৰমানে অংকটো এইটোৱে আছে যে চমকং গাঁও পঞ্চায়তখন আজি তাৰমানে প্ৰায় 1950 চনৰ আগৰ পৰাই ইয়াত বসবাস কৰি থকা প্ৰায় ইয়াত তাৰমানে 60খনমান গাঁও সৰু বৰ গাঁও আজি ইয়াত আছে আৰু জনসংখ্যা হিচাপেতো ইয়াত যথেষ্ট আছে জনসংখ্যা কমেও তাৰমানে 16,000ৰো অধিক তাৰমানে জনসংখ্যা আছে আৰু ভোটাৰ হিচাপেতো প্ৰায় 8,000 ভোটাৰ্ছ আছে তো এই ভোটাৰ্ছ ৰাইজে আজি তাৰমানে জ্যেষ্ঠ নাগৰিকসকলে আজি চিন্তা চৰ্চা একটা কৰিছে যে তাৰমানে ইমান ডাঙৰ এটা বিশাল মানে বান গৰা খহনীয়া আৰু বিধ্বস্তকাৰী অঞ্চলৰ ইয়াত থকা মানুহসকলৰ এনেকুৱা এটা প্ৰব্লেম হৈছে যে ইয়াত তাৰমানে এটা মেডিকেল একটা জনসংখ্যা গাঁথনিত এটা মেডিকেল এটা হ'ব লাগে বুলি তেখেতসকলে উত্থাপন কৰিছে আৰু ইয়াত তাৰমানে মেডিকেলটো আছে কিন্তু ইয়াত ডাক্তৰ এনেকুৱা তাৰমানে আমাৰ বিশেষ বাবে MBBS ডাক্তৰ নাই এই যিটো ব্যৱস্থাটো কৰি দিবৰ কাৰণে তেখেতসকলে তাৰমানে অনুৰোধ জনাইছে ৰাইজে আৰু ইয়াত তাৰমানে কি বুলি কয় ভাৰত স্বাধীন হোৱাৰ পাছৰ আগৰ পৰা ইয়াত মানে বসবাস কৰি থকা মানুহকেইটাৰ আজি তাৰিখলৈকে মানে মাটিখিনি ম্যাদী পট্টা হোৱা নাই কেইটামান গাঁও হৈছে কিছুমানটো হোৱা নাই সেইটোকে তাৰমানে চৰকাৰৰ লগত দপে বিদপে তাৰমানে আবেদন নিবেদন কৰাৰ মূলত এতিয়া তাৰমানে মিছন বসুন্ধৰা 01, 02 ইয়াত ছাৰ্ভেবোৰ কৰিছে যদিও আমাৰ ইয়াৰ স্থানীয় ৰাইজে এইটোকে চিন্তা কৰিছে সেইখিনি আগৰটো জৰীপটো কৰিছেই কিন্তু তাৰমানে এতিয়াও জৰীপ কৰি আগৰ পজিশ্যনটোৱে থাকিব নেকি তাৰ ওপৰত তাৰমানে জ্যেষ্ঠসকলে তাৰমানে চিন্তা চৰ্চা কৰিছে এইটো কামবোৰৰ কাৰণে আপোনালোকে বিভিন্ন সময়ত চৰকাৰীভাৱে যিটো আবেদন কৰা হৈছিল নেকি কাম কৰা সিদ্ধান্ত লোৱা হৈছিল নেকি এই সময়তো আপোনালোকৰ এইটো হ'ব পৰা উপায় হোৱা নাই তাৰ কাৰণে আপোনালোকৰ সিদ্ধান্ত কি হ'ব তাই ইয়াততো এইটোৱে আছে যে আমি এই চমকং আঞ্চলিকত এটা ভূমি সুৰক্ষা সমিতি হিচাপে আমি আঞ্চলিক ভিত্তিত গঠন কৰি থোৱা আছিলে তাতে আমি কোনটো গাঁও তাৰমানে ছাৰ্ভে হৈছে কোনটো হোৱা নাই কোনটো ম্যাদী নহয় গোটেই বিষয়টোক আমি পৰ্যালোচনা কৰাৰ অন্তত আমাৰ প্ৰায় তাৰমানে 20খন 21খনমান গাঁও এতিয়াও তাৰমানে জৰীপটো মিছন বসুন্ধৰাত হৈছে যদিও তাৰমানে আজি ম্যাদী পট্টা পাব পৰা নাই সেইটোৰ কাৰণে সেই বিষয়টোক লৈ তাৰমানে বিভিন্ন ধৰণে আমাৰ চাৰ্কল অফিচাৰ আৰু আমাৰ কি কয় জৰীপ যিটো ডিপাৰ্টমেণ্টৰ আমাৰ কমিশ্যনাৰৰ লগতো আলাপ আলোচনা কৰি অলৰেডি সিহঁতে পঠিয়াই দিছে মতে গাঁৱত ছাৰ্ভেবোৰ চলি আছে কিন্তু এটা আমাৰ জ্যেষ্ঠ নাগৰিকসকলে এটা চিন্তা চৰ্চা এটা কৰি আছে যে এই আগৰ জৰীপৰ নিচিনাই জৰীপ কৰি পেলাই মাটিটো ম্যাদী নহ'ব নেকি তাৰ কাৰণে তাৰমানে সিহঁতে শংকিত হৈছে তাৰ কাৰণে আমি তাৰমানে বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাব বিচাৰিম যাতে তাৰমানে সোনকালে জৰীপ কৰি মেলি ম্যাদীৰ ব্যৱস্থাটো যাতে কৰি দিয়ে সেই আৰু অসম চৰকাৰলৈও তাৰমানে সিহঁতৰ জ্যেষ্ঠ নাগৰিক সন্থাই তাৰমানে কি কৰিছে এটা আবেদন এটা কৰিছে অলপ সোনকালে কৰি দিলে মানে ভাল হয় বুলি এইটো নোহোৱাৰ যি আঁৰত চৰকাৰৰ কিছু অৱহেলা বুলি ভাবে নেকি আপুনি তো মইতো অৱহেলা বুলি ভবাৰ থলটো নাই যে এইটো তাৰমানে আমাৰ 1950 চনৰ আগতে কি আছিলে এইটোক তাৰমানে ডি ৰিজাৰ্ভ হিচাপে ইয়াত ঘোষণা কৰাৰ পাছত আমি জামজিং আৰু চেঙাজান ডি ৰিজাৰ্ভৰ মাজত আমি তাৰমানে আছোঁ এই ডি ৰিজাৰ্ভৰ পাছত এইটো মুকলি কৰিবৰ কাৰণে আমি ৰাইজে আলাপ আলোচনা কৰি মেলি কেনেকৈ তাৰমানে এইটো আমাৰ ৰেভিনিউলৈকে হেৰি কৰিব পাৰিম তাৰ ওপৰত বেছ কৰি আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ এই গ্ৰহণ কৰাটো তাৰমানে যেনেধৰণে কৰ্তকীয় হ'ব লাগে এনেকৈ হোৱা নাই